নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম ইকবাল হুছেইন। মই তোমালোকক ক্লাছ 10ৰ আছামিছৰ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে যে তোমালোকে যিসকলে HLCৰ কাৰণে সাজু হৈছা, মেট্ৰিকৰ কাৰণে, তোমালোকে মোৰ এই ইম্পৰ্টেণ্টখিনি যদি চাই যোৱা তেতিয়াহ'লে তোমালোকে কমন পাবা। তো মই সকলো পাৰ্টৰ এই গোটেই চেপ্টাৰৰ যিখিনি কমন আছে সেই সকলো তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে দিবলৈ বিচাৰিছোঁ। গতিকে তোমালোকে এতিয়া কিতাপখন ওলাই লোৱা, আছামিজ কিতাপখন ওলাই লোৱা। যদি ওলাইছা তেনেহ'লে মই যিটো কৈ যাম সেইটো তোমালোকে দাগ মাৰি ৰাখিবা। তোমালোকে প্ৰথমতে এইটো চাবা, 1 নম্বৰ কি নেৰিবা বান্ধক মোক জীৱনে মৰণে, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে, এইটো চাবা। আৰু খ নম্বৰটো চাব নালাগে, গ নম্বৰটো চাব নালাগে, এইটো চাবা। বৰগীতটি কোনে ৰচনা কৰা, এইটো চাবা। আৰু বৰগীতটি কি ৰাগত বন্ধা আছে, এইটো চাবা। আৰু কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে, এইটো চাবা। মুখ পাহ মানে কি, এইটো চাবা। আৰু বৰগীতটিৰ মূল বাৰটো লিখা, এইটো চাবা। এইটো চাব নালাগে। চাৰিৰ কৰটো চালে হ'ল, এই চাৰিৰ কৰটো অকল কৰটো চাই ল'বা। আৰু এইটো চাবা, 5 নম্বৰ খনক খনন্দ যোগী যাহাকো দিয়া সকল নিগমে যাক বিচাৰি নাপায়, তাৎপৰ্যৰ বিচাৰ কৰা, এইটো চাই ল'বা। আৰু বৰগীতটিৰ 4টা লক্ষণ বিষয়ে লিখা, এইটো ইম্পৰ্টেণ্ট, এইটো ভালকৈ চাবা। তো এইটো পাৰ্টৰ ইমানেই। নেক্সট পাৰ্টৰ কি আছে মই কৈ দি আছোঁ। এইটো চেপ্টাৰৰ পৰা তোমালোকে খ নম্বৰটো চাবা যে জিকিৰবোৰ কিহৰ লগত তুলনা কৰিব পাৰি। আৰু গ নম্বৰটো চাবা জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে, এই দুটা চালে হ'ল। আৰু নেক্সট পেজত কি আছে, পানী মৰে পিয়াহত অগ্নি মৰে জাৰত, সুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত, এইটো চাবা। আৰু খ নম্বৰটো চাব নালাগে, গ নম্বৰটো চাই ল'বা। এই গ নম্বৰটো চাই ল'বা। তেতিয়াহ'লে এই পাৰ্টটো শেষ। আৰু পিছৰ চেপ্টাৰৰ পৰা কি আছে তোমালোকে ক নম্বৰটো চাই ল'বা। ক, খ, গ, গ, এই 4টা চাই ল'বা। আৰু কি আছে উংগ বতন এইবিলাক চাই ল'বা। আৰু 2 নম্বৰটো চাব নালাগে, 3 নম্বৰটো চাই ল'বা। 4, 5 নালাগে, 6 নম্বৰটো চাই ল'বা। আৰু 7 নম্বৰটো চাই ল'বা। 8ৰ কটো অকল কটো চালে হ'ল। তেতিয়াহ'লে এই পাৰ্টটো আৰু শেষ। নেক্সট পেজত কি আছে, মই অসমীয়া চেপ্টাৰটোত এই চেপ্টাৰৰ পৰা তোমালোকে সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা, এইটো চাবা। আৰু খ নম্বৰ কি আছে, মোগলসকলে অসমৰ ক'ত বৰি দিছিল, এইটো চাবা। আৰু গ নম্বৰটো চাবা, অসমৰ হেংদাং ক'ত জিলিকিছিল। আৰু ঘ নম্বৰটো অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল, এইটো চাবা। আৰু উংগ নম্বৰটো কি আছে, অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল, এইটো এই গোটেইখিনি চাই ল'বা। তোমালোকে 2 নম্বৰটো চাব নালাগে, 3 নম্বৰটো চাই ল'বা। 3 নম্বৰত কি আছে, অসমৰ পুৰুষ নাৰীয়ে কেনেধৰণে ৰণলৈ ওলাইছিল নিজৰ ভাষাৰে লিখা, এইটো চাই ল'বা। আৰু কি তোমালোকে এইটো চাই ল'বা। ক'ত অত বল পালে অসমৰ সেনানীয়ে শুকান কাঠ আৰু পানীৰ আজলিত, এইটো তোমালোকে চাই ল'বা। 3, 4 চাই ল'বা। আৰু তোমালোকে 5, 6 নালাগে, তোমালোকে 8ৰ কটো চালে হ'ল। 8ৰ ক কি আছে, মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়, দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ ভকতি, এইটো চাই ল'বা। আৰু ইয়াৰ পৰা তোমালোকে 10 নম্বৰটো চাই ল'বা। কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জনম ল'ব বুলি ভাবিছে, বুজাই লিখা, এইটো চাই ল'বা। আৰু 11 নম্বৰটো মই অসমীয়া কবিতাটোৰ সাৰাংশটো লিখা, এইটো চাই ল'বা। 12 নম্বৰটো তোমালোকৰ নালাগে। তেনেহ'লে এই পাৰ্টটো শেষ। দৃষ্টান্তৰ পাৰ্টৰ পৰা কোনটো আহিব তোমালোকক দাগ দি লোৱা। এই পাৰ্টটিৰ পৰা তোমালোকে
2 নম্বৰটো চাব নালাগে। 1 নম্বৰ গোটেইখিনি এই 1 নম্বৰ যিখিনি আছে এইখিনি গোটেইখিনি তোমালোকে চাই লবা যে কবিয়ে কিমান বছৰ আগতে মানুহজনক লগ পাইছিল। খ নম্বৰ মানুহজনে কিয় নিজৰ গড় বিচাৰি পোৱা নাছিল। গ নম্বৰ মানুহজনে নিজৰ গড় পদূলি ক'ত বিচাৰিছিল। পিছত মানুহজনৰ গড় দাঁতিত কিহে নমস্কাৰ ভংগীত আছিল। কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল। এই গোটেইখিনি তোমালোকে চাই ল'বা। আৰু 2 নম্বৰটো নালাগে। 3 নম্বৰটো কি আছে দৃষ্টান্তৰ কবিতাটোৰ মূল ভাৱটো লিখা, এইটো চাই ল'বা। 4 নম্বৰ কি আছে বৰ শান্তিত আছো এই প্ৰজাতিত কোনে কিয় এনেধৰণে কৈছিল। কথাষাৰৰ অন্তৰ্নিহিত ভাৱ মোকলাই লিখা, এইটো চাই ল'বা। আৰু তোমালোকে এইটো চাই ল'বা যে তোমালোকে এই 8 নম্বৰ কটো চাই ল'লে তোমালোকে হৈ যাব যে মৰিলে দহ কৰিবলৈ এজন মানুহ নাই। এইটো চাই ল'বা, এইটো বৰ ইম্পৰ্টেণ্ট, এইটো চাই ল'বা। তেতিয়াহ'লে এই পাৰ্টটো আৰু শেষ বুলি ধৰিছোঁ। নেক্সট পাৰ্টত কি হওঁ আহাৰ পৰা কোনটো আহিব তোমালোকে চাই লোৱা আৰু দাগ দি ল'বা। এইটো পাৰ্টৰ পৰা তোমালোকে এই ক নম্বৰটো আৰু গ নম্বৰটো আৰু খ নম্বৰটো নালাগে। ক গ ঘ আৰু উংগ নম্বৰটো নালাগে। প্ৰথম এইটো কৰি ল'বা আৰু বাকী কেইটা নালাগে। আৰু ইয়াৰ পৰা 2 নম্বৰৰ পৰা কোনটো চাব লাগে তোমালোকে যে সফল উদ্যোগী হ'বলৈ কিয় কঠিন, এইটো চাই ল'বা খ নম্বৰটো। আৰু ক নম্বৰটো নালাগে আৰু গ নম্বৰটো নালাগে। ইয়াৰ পৰা তোমালোকে কি চাবা উদ্যোগী কোন সকল ব্যক্তিক কোৱা হয় বুজাই লিখা, এইটো বৰ ইম্পৰ্টেণ্ট, এইটো চাই ল'বা। আৰু 3 নম্বৰটো নালাগে, 4 নম্বৰটো নালাগে। 5 নম্বৰটো কি আছে এজন উদ্যোগী হোৱা যিমান সহজ নহয় কিন্তু সফল হোৱাটো কিন্তু সিমান সহজ নহয়। কথাষাৰৰ পাঠৰ আধাৰত তোমালোকে বুজাই লিখিবলৈ দিব, এইটো তোমালোকে ইম্পৰ্টেণ্ট বুলি ৰাখি ল'বা। আৰু 6 নম্বৰটো কি আছে ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল। মানে কি কৈছে এইটো তোমালোকে ইম্পৰ্টেণ্ট বুলি দাগ দি ল'বা, এইটো ইম্পৰ্টেণ্ট। আৰু এই পাৰ্টৰ পৰা ইমানেই। নেক্সট পাৰ্টৰ পৰা কি আছে এতিয়া ভাৰতীয় সংস্কৃতি চেপ্টাৰটোৰ পৰা কোনটো ইম্পৰ্টেণ্ট হয় তোমালোকে কৈ থাকে যে ছাৰ ইম্পৰ্টেণ্ট বিলাক দি দিয়ক, সেইকাৰণে তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট বিলাক লৈ আহিছো। ইয়াৰ পৰা তোমালোকে 1 নম্বৰত কি আছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি, এইটো চাবা। আৰু 2 নম্বৰটো চাবা, 3 নম্বৰটো চাবা, 4, 5 এই গোটেইখিনি চাই দিবা 1 নম্বৰ। আৰু 6টো চাবা, 7টো চাবা, 8 নম্বৰটো নালাগে, 10 নম্বৰটো 9, 10 নালাগে, 11, 12 এইটো চাই ল'বা। আৰু 15 নম্বৰত কি আছে আজান্তৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া, এইটো বৰ ইম্পৰ্টেণ্ট। এতিয়া 16, 17 নালাগে, তোমালোকে 18 নম্বৰটো চিধা চালে হৈ গ'ল। আৰু ইয়াৰ পৰা তোমালোকে 20 নম্বৰৰ পৰা কোনটো চাব লাগে ক আৰু গটো চালে হ'ল। ক নম্বৰ কি আছে সংস্কৃতিৰ অবিচ্ছিন্ন দ্বাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ, এইটো চাই ল'বা। আৰু তোমালোকে গ নম্বৰটো চাই ল'বা। তেতিয়াহ'লে এই চেপ্টাৰৰ পৰা ইমানেই। নেক্সট চেপ্টাৰৰ পৰা কি আছে এইটো চেপ্টাৰৰ পৰা কি আহিব অসমৰ জনগোষ্ঠী গাঁথনি আৰু সংস্কৃতি। এইটোৰ পৰা কি আহিব তোমালোকে প্ৰথমতে এইটো চাই যাবা যে আব্দুল সত্তাৰ এইটো কবিতাগৰাকীৰ নাম। ইয়াৰ পৰা তোমালোকে কি কৰিব লাগিব এই 1 নম্বৰ গোটেইখিনি কৰি ল'বা। আৰু 2 নম্বৰৰ খটো চালে হ'ল আৰু গটো চালে হ'ল, এই দুটা চাই ল'বা। 3 নম্বৰত কি আছে অসমৰ পুৰণি সাহিত্যৰ
সমলবোৰ কি এইটো চাই ল'বা। 4 নম্বৰটো অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিয়ে অসমীয়া সংস্কৃতি বৈশিষ্ট্য ৰক্ষা কৰিছে এইটো তোমালোকে চাই ল'বা। 5টো নালাগে। 6 নম্বৰটো কি আছে এটা সংমিশ্ৰিত এইটো তোমালোকে এইটো 6 নম্বৰটো চাই ল'বা আৰু তোমালোকে 7 নম্বৰটো চাই ল'বা। ইয়াৰ পৰা আৰু নাই মোৰ কমন দিবলৈ, তোমালোকে নেক্সট চেপ্টাৰৰ পৰা কি আছে এইটো চাই লোৱা। ইণ্টাৰনেটৰ তিতামিতাৰ পৰা কি আছে 1 নম্বৰৰ গোটেইখিনি চাই ল'বা, মই সকলো ইম্পৰ্টেণ্ট বুলি দিছোঁ। আৰু ইয়াৰ পৰা তোমালোকে 4 নম্বৰটো চাবা যে ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি নতুন অভিজ্ঞতা আহৰণ কৰিলে এইটো চাই ল'বা। এইটো বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন, ইম্পৰ্টেণ্ট বুলি ডাক দিবা। আৰু কি আছে ইয়াত 5 নম্বৰটো চাই লোৱা ভাইৰাছে কম্পিউটাৰৰ এটা কেনেধৰণে বীজাণুক পঠাব পাৰে এইটো চাই ল'বা। 7টো নালাগে, 6, 7 নালাগে, 8 নম্বৰটো তোমালোকে চালেই হ'ল। নেক্সট চেপ্টাৰৰ পৰা কি আছে অৰুণিমা সিংহাৰ পৰা কি আছে চাই লোৱা। অৰুণিমা সিংহাৰ পৰা তোমালোকে ক, খ, গ, ঘ, উংগ এই সকলোখিনি চাই ল'বা। আৰু 2 নম্বৰটো চাবা, 3 নম্বৰটো চাবা, 4টো নালাগে, 5টো চাই যাবা আৰু 6টো নালাগে। 7 নম্বৰটো চাবা, 8, 9 এইবিলাক নালাগে। তেতিয়াহ'লে এই পাৰ্টটো শেষ। আৰু নেক্সট পাৰ্টৰ পৰা কি আছে নেক্সট পাৰ্টৰ পৰা কি আছে চাই লোৱা। এই পাৰ্টটোৰ পৰা তোমালোকে এই 1 নম্বৰ যিখিনি আছে তোমালোকে এইখিনি তোমালোকে এই ক, খ আৰু এই গ, ঘ এইখিনি তোমালোকে চাই ল'বা। আৰু ইয়াৰ পৰা তোমালোকে 2 নম্বৰটো চাবা, 2 নম্বৰটো চালে হ'ল আৰু 4 নম্বৰটো চাবা। আৰু 5 নম্বৰ কি আছে কামত ল'ৰা ছোৱালী বুলি ভাগ নাই এইটো ইম্পৰ্টেণ্ট, এইটো চাই ল'বা। 2, 4, 5 আৰু 6 নম্বৰটো কি দিয়া আছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পল আৰু আফতাব এইটো 6টো চাবা। ইয়াৰ পৰা কাৰণ বেছি মাৰ্ক আহিব, তোমালোকে এইখিনি চাব লাগিব। 7 নম্বৰটো নালাগে, 8 নম্বৰ এইখিনি শ্বৰ্টখিনি শিকিলে হ'ল, 1 মাৰ্কটো শিকিলে হ'ল। আৰু 9 নম্বৰ নালাগে, 10 নম্বৰটো নালাগে। তেতিয়াহ'লে এই পাৰ্টটো ইমানতেই। নেক্সট পাৰ্টৰ পৰা কি আছে পাৰস্যৰ এবুমুখী এইটো পাৰ্টৰ পৰা কি আছে এইটোৰ পৰা তোমালোকে 1 নম্বৰ কি আছে লেখকে উল্লেখ কৰা মতে তেওঁলোকে গীৰটো ক'ত অৱস্থিত এইটো তোমালোকে ক নম্বৰটো চাই ল'বা। আৰু তোমালোকে এই ক নম্বৰটো চালে হ'ল। আৰু ইয়াত কি আছে এই ঘ নম্বৰটো চাবা, ঘ আৰু প্ৰথম 6 নম্বৰটো কি আছে চাব নালাগে, এইটো চাই দিলে হ'ব। এইটো ভেংকি ক'ত আছে তাকে এইটো চাবা, ভেংকি ক'ত তাকে এইটো চাবা। আৰু ভেংকিয়ে কি কৰে এইটো নালাগে। 2 নম্বৰ আবুজাৰ কোন এইটো তোমালোকে চাই ল'বা, এইটো চাই ল'বা। আৰু তোমালোকে এই 10 নম্বৰটো চালে হ'ল। ইয়াৰ পৰা আৰু ইম্পৰ্টেণ্ট আছে। আৰু এইটো 10 নম্বৰটো চাই ল'বা, 9 নম্বৰটো চাই ল'বা যে ইৰাণীসকলে নৱবৰ্ষক কি বোলে এইটো চাই ল'বা। ইয়াৰ পৰা আৰু তোমালোকৰ এই মটো চাই ল'বা আৰু জটো। আৰু ইয়াৰ পৰা নাই, তোমালোকে 2 নম্বৰটো তোমালোকে চাব নালাগে, 4 নম্বৰটো চাবা। আৰু ইৰাণৰ ভূতত্ব বিষয়ে লিখা এইটো
চাবা 4 5টো চাবা আৰু 7টো চাবা ইয়াৰ 7 নম্বৰটো চাবা আৰু 9 নম্বৰ চাবা আৰু সিধা 13 নম্বৰটো কি আছে চাই লবা তেতিয়ালে এই পাৰ্টটো ইমানতে নেক্সট পাৰ্টৰ পৰা কি আছে চাই লোৱা নেক্সট পাৰ্টৰ পৰা তোমালোকৰ আছে যে তোমালোকে কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল এইটো মানে একৰ যিমানখিনি আছে সকলো তোমালোকে চাই লবা 2 নম্বৰত কি আছে 2টো নালাগে 3টো চাই ললে হ'ল আৰু 5 নালাগে এইবিলাক নালাগে তোমালোকে সিধা কি মুখস্থ কৰিবা 9 নম্বৰটো কবিতাটোৰ কটাবাজি বুলি কাক কৈছে এইটো তোমালোকে চাই লবা এইটো তেতিয়াহলে এই পাৰ্টটো পৰা ইমানে নেক্সট পাৰ্টৰ পৰা কি আছে ধৈৰ্য আৰু ধৰবাই এইটো পৰা কি আছে চাই লোৱা এইটো পৰা তোমালোকে ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ হল যে তোমালোকে 1 নম্বৰ সকলো কৰিব লাগিব কাৰণ ইয়াৰ প্ৰশ্ন উত্তৰ বেছি নাই আৰু 2 নম্বৰ আৰু 3 নম্বৰ এইটো শিকিব লাগিব আৰু মূল ভাৱটো শিকিব লাগিব আৰু ইয়াত নাই এইটো চাব নালাগে 5 নম্বৰটো তোমালোকে এইকেইটা শিকিলে হ'ল আৰু এইবিলাক পৰা নালাগে তোমালোকে মই মূল ভাৱটো শিকিবলৈ দিছো এই পাৰ্টৰ পৰা নেক্সট পাৰ্টৰ পৰা তোমালোকে বিহাত যুগৰ পৰা কি শিকিব লাগে চাই লোৱা বিহাত যুগৰ পৰা তোমালোকে 1 নম্বৰত সকলোখিনি চাই লবা আৰু 2 নম্বৰ কি আছে তোমাৰ পাৰ্টটিত লিখা এইটো নালাগে এইটো 3 নম্বৰ চাবা আৰু 4 চাবা আৰু 6টো চাবা তেতিয়াহলে ইয়াৰ পৰা ইম্পৰ্টেন্ট দি দিছো প্ৰাচীন ভাৰতীয় শিক্ষা পৰা কি আহিব চাই লোৱা ক খ ঘ আৰু তোমালোকে এই 4 নম্বৰটো চাই লবা আৰু 4 5টো চাই ললে তোমালোকৰ আৰু নাই তেতিয়াহলে আজিৰ ভিডিঅ'তে ইমানেই যোনে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই অতি সোনকালে কৰি লওক কাৰণ মই তোমালোকৰ কাৰণে মেট্ৰিকৰ কাৰণে ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ লৈ আহিম এনেকুৱা তো আজিৰ ভিডিঅ'ত ইমানেই থ্যাংক ইউ ফৰ ওয়াচিং